লাগিছে জোৰকৈ চলাওঁ। হেল্ল' বন্ধুসকল, চ' ৱেলকাম টু মাই ইউটিউব চেনেল মেড ইন নৰ্থ ইষ্ট। ডাইৰেক্ট আজি চাইকেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি দৌৰিব গৈ আছোঁ, মানে ৰানিং কৰিব গৈ আছোঁ। এইফালে ভাইহঁত আহি আছে। কি বাইক চলো চাইকেলটো ক'ত থ'ম বে? চাইকেলটো এটা ক'ৰবাত থৈ দে। মইতো চাইকেল চলাই আছোঁ। আজিও আমি দৌৰিব গৈ আছোঁ। আজি আমি বেলেগ চাইডে যাম, তো বেলেগ চাইডে আপোনালোকক দৃশ্য দেখাম কেনেকুৱা কি। এতিয়া গৈ আছোঁ, এইকেইটা লগৰীয়া আৰু আহিব বাকী আছে কেইজনমান। এতিয়া আস্তে আস্তে আমি ষ্টাৰ্ট কৰা নাই আৰু আধা ৰাস্তাত যাই আমি ষ্টাৰ্ট কৰিম যিহেতু। এতিয়া সেইকাৰণে আমি গৈ আছোঁ চাইকেলত বহি বহি। এই ভাই পৰিম ৰে। এইটো এটা ৰেল গেট। আমি গৈছিলোঁ কালি এইটো চাইডে গৈছিলোঁ, আজি আমি এইটো চাইডে যাম, মানে বাগান চাইডে। এইটো হ'ল নাহৰণি বাগান। এতিয়া আমি নাহৰণি বাগানৰ ফালে দৌৰিব গৈ আছোঁ এইটো চাইডে। তো এইটো চাইডে আপোনালোকক দেখাম কেনেকুৱা জেগা এইটো চাইডে। তো আপোনালোকে সেইকাৰণে চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো। আজি গৈ আছোঁ, চাওক কেনেকুৱা লোকেশ্যনত গৈ আছোঁ। চাওক ইফালে চাপাত বাগান, ইফালে চাপাত বাগান, ইফালে সৰু এটা আগফালে ৰাস্তা, মানে ফেক্টৰীত যোৱা ৰাস্তা এইটো। আমি চাওঁ কিমান আগলৈকে যাওঁ। চাইকেল চলাই চলাই গৈ আছোঁ আৰু নে কি বন্ধুসকল? চাইকেল চলাই চলাই গৈ আছোঁ। চাওক কেনেকুৱা লোকেশ্যন, চাওক কেনেকুৱা আল্টিমেট লোকেশ্যন। ঠাণ্ডা ঠাণ্ডা লাগিছে অলপ এই চাইডে, অলপ গাছ গছনি বেছি আছে যে, তো সেইকাৰণে অলপ বেছি ঠাণ্ডা ঠাণ্ডা লাগিছে। অ' ভাই গছত চাওকচোন কিবা পাত পাত যোনবিলাক দেখা পাই আছে, এইবিলাক গোলমৰিচ হয়, গোলমৰিচৰ গাছ। এই চাইডে ঠাণ্ডা ঠাণ্ডা লাগিছে অলপ, গছবিলাক বেছি থকাৰ কাৰণে ঠাণ্ডা লাগিছে নেকি। এই চাইডে বোলে আগত বোলে হাতীও ওলাই বোলে, চাওঁ এতিয়া। বেছি সন্ধিয়া নকৰোঁ আমি। লাগি গ'ল, ঠাণ্ডা লাগি গৈছে দেখোন। 4টা বজাতে সন্ধিয়া হৈ গৈছে, লগতে এইফালে ঠাণ্ডাও লাগিছে অলপ। গৈ আছোঁ লগৰকেইটা আগফালে দৌৰি দৌৰি গ'ল। মই অলপ লাহে লাহে গৈ আছোঁ, চাইকেল চলাই আছোঁ, ইমান স্পীড চলোৱা নাই। তো চাওক গোটেই লং পেণ্ট চোলা কাপোৰ চব ইয়াতে থৈ দিছোঁ ইয়াতে। তো মোৰো ইয়াতে চুৱেটাৰ এটা থৈ দিছোঁ পিন্ধিবৰ কাৰণে, ঠাণ্ডা লাগিলে অলপ দেৰিকৈ পিন্ধিম। এতিয়া ফাৰ্ষ্ট চাইকেল অলপ চলাই লওঁ। সেউজীয়া 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 কি ধুনীয়া লাগিছে। এইখিনি বহুত দ আছে, মানে বহুত নামি যোৱা আছে এইখিনি। তো আগতে মই নামি যাওঁ, মানে উঠি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইবিলাক চাহপাতৰ গছ, চাহপাতৰ মানে গুটি কিবা কৰাৰ কাৰণে এইবিলাক এইবিলাক ৰুইছে। ইয়াতে গুটি ওলায়, চাহপাতৰ গুটি। এইটো তাৰপিছত নাৰ্চাৰী লগোৱা হয় এইটো গুটিৰ। তাৰপিছত চাহপাত বাগান হওক, চাহপাত বাগান। ঠাণ্ডা লাগিছে সেইকাৰণে জোৰকৈ চলাওঁ। কি ৰাস্তা ভাই, নাহৰণিৰ নক্সা বাগানৰ। ভাই ৰাস্তা কি ধুনীয়া লাগিছে। ইফালে আহি কিবা এটা সেউজীয়া হৈছে, চবফালে গ্ৰীণি। তো এইফালে আহি অলপ ভাল লাগিছে আৰু চাওকচোন কেনেকুৱা অলপ চাওকচোন বাগানবিলাক চাওকচোন কি ধুনীয়া লাগিছে, চবফালে সেউজীয়া। চাইকেল চলাই কি ধুনীয়া লাগিছে মোৰ আহি। ইফালে মই কেতিয়াবা মাজে মাজে আহি থাকোঁ। আজি চাইকেল চলাই আহিছোঁ, কেতিয়াবা বাইক লৈ আহোঁ। আগতে ময়ো ইফালে দৌৰি আছিলোঁ, এতিয়া অহা নাই কেইদিনমান হ'ল, মানে 1 বছৰমান 2 বছৰমান হ'ল অহা নাই। তো সেইকাৰণে আজি লগৰ এটাৰ লগত আহিছোঁ, চাইকেল চলাই আছোঁ মই, আৰু লগৰ এটাই দৌৰি আছে। এতিয়া এটা জেগাত আহি পালোঁ। এই স্কুলটো যোনটো স্কুল দেখা পাইছে, আপোনালোকক জুম কৰি দেখাই আছোঁ মই। এইটো স্কুল চাওক, এই স্কুলটো মই হিমন্ত মামাই অপেনিং কৰিব আহিছিলে। এই স্কুলটো যেতিয়া অপেনিং হৈছিলে স্কুলটো, আৰু ইফালে কিবা হৈছে নেকি, কিবা হৈছে চাগে, কিবা আছে চাগে। বহুত মানুহ হৈ আছে, বহুত হাল্লা হৈ আছে। তো লগৰকেইটা ইয়াৰ পৰা ঘূৰি গ'ল, মানে 2 কিলোমিটাৰ দৌৰিছে, অলপ স্পীডত দৌৰিছে। তো সেইকাৰণে এতিয়া ময়ো আহি পালোঁ এইখিনিলৈকে। তাৰপিছত এতিয়া মই চাইকেল লৈ আকৌ যাওঁ, সিহঁতৰ ওচৰত যাওঁ। চাওক কেনেকুৱা জেগা। আৰু আগফালে গ'লে নাহৰণিৰ ফেক্টৰীটো পায়, আৰু মই ফেক্টৰীলৈকে নাযাওঁ এতিয়া বৰ্তমান, ইয়াৰ পৰা ওলাই দিওঁ। তাৰপিছত সিহঁতক লগ ধৰোঁগৈ। এতিয়া চাইকেল চলাই ভিডিঅ' কৰিছোঁ। আগতে মই চাইকেল চলাই কৰা নাছিলোঁ, এতিয়া চাইকেল চলাই আপোনালোকক দেখাই আছোঁ যেনেকুৱা যি পাৰোঁ। নেকি বন্ধুসকল, চাই থাকিব। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, ঘণ্টা টিভিটো, আৰু ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। চ' এইকেইদিন এতিয়া মই ভালকৈ ভিডিঅ' বনাব পৰা নাই, ইফালে ঘূৰিব পৰা নাই, বিজনেছৰ কামত অলপ বিজি হৈ আছোঁ, ইফালে দৌৰি থাকিব লগা আছে বিজনেছৰ কামত। তো সেইকাৰণে ভালকৈ আপোনালোকক দেখাব পৰা নাই। তো বৰ্তমান এইকেইদিন আমি ৰাইডে কৰা নাই, তো সেইকাৰণে ভালকৈ মই ভিডিঅ' বনাব পৰা নাই। কিন্তু কেইদিনমান বছৰ আমি ফেলকন ফেষ্টিভেল গৈ আছোঁ, তাতে যাম। তো আপোনালোকক তাতে গৈ দেখাম আৰু কেনেকুৱা কি ফেষ্টিভেল হ'ব তাতে। তো সেইকাৰণে আমি যাম আৰু 16 তাৰিখে ইয়াৰ পৰা ওলাই যাম ঘৰৰ পৰা। তো আপোনালোকে সেইবিলাক চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, আৰু ঘণ্টা টিভি থ'ব, তেতিয়া আপোনালোকে দিয়াৰ লগে আপোনালোকে ভিডিঅ' পাই যাব। তেতিয়া লগৰকেইটা আগফালে গ'ল, সিহঁতৰ ওচৰত যাওঁ সোনকালে। অ' খুৰা কি হ'ল? খাই লৈছে গেলা খাই লৈছে, গেলা খুৰাজন। সেইকাৰণে ইফালে তেৰা তেৰিকৈ গৈ আছে।
কি যে হ'ব আজিকালি এইবিলাক বন্ধ কৰিব লাগে মানুহে এইবিলাক খাই খাই মানে কি যে হৈ থাকে আজিকালি চাইকেল চলা অলপ ষ্টেমিনাৰটো অলপ বঢ়াই থৈ দিছোঁ মানে কিবা এটা প্ৰেক্টিচ কৰিলেও মোৰ অলপ গাটো যদি খুলি থাকে তেতিয়া মোৰ প্ৰব্লেম নহয় যদি মই গাটো নুখোলাকৈ যদি প্ৰেক্টিচ কৰি দিওঁ তেতিয়া ইফালে অলপ দুখ পালে মানে বহুত দুখ পোৱা হৈ যায় সেইকাৰণে মই গাটো ফ্ৰী কৰি ৰাখিব খোজোঁ আৰু ৰাস্তা চাওক ৰাস্তা এইটো লগৰ আগফালে দৌৰি আছে আপোনালোকৰ কেমেৰা দেখাব পৰা নাই ৱাইড এংগেল কৰা আছে এতিয়া মই বৰ্তমান কৰি আছোঁ মোবাইল দি কৰি আছোঁ মোৰ আইফোন দি মানে মোৰ মোবাইলটো দি কৰি আছোঁ এতিয়া GoProটো লৈ অহা নাই মানে যেতিয়া ৰাইড কৰিম বা ইফালে যাম তেতিয়াহে মই GoPro দি বনাম বৰ্তমান ওচৰৰ ৰাস্তাতে যেতিয়া ইফালে আহি আছোঁ যেতিয়া সেইকাৰণে ভাবিছোঁ মোবাইল দিয়ে কৰোঁ GoPro দি কৰা নাই সেইকাৰণে ভাই পৰি যাম এই ৰাস্তা কিহে ৰাস্তা চাইকেল চলাই আপোনালোকৰ কথা কৈ ভাগৰ লাগি গৈছে ভাগৰটো অলপ বেছি লাগি গৈছে মানে উশাহটো অলপ সোনকালে কমা যেন লাগি আছে আৰু চাইকেল চলাই কথা কৈ কৰি আছোঁতো তো আমি দৌৰি আহি গ'লোঁ এতিয়া আকৌ ফিল্ডতে আছোঁ আজি কিবা কৰিবি ভাই ফিল্ডটো বনাই আছে সেইকাৰণে কাম চাম কৰি আছে ৰানিং কৰি আহিলোঁ আমি তো যোৱা ব্লগটোৰ নিচিনা আকৌ এইটোৰ দিনতো আমাৰ আকৌ ৰাতি হৈ গ'ল আহোঁতে ইফালে মানে গ'লেই ৰাতি হৈ যায় মানে আমি সন্ধিয়া যাওঁতো কমচে কম 4:30 বাজি যায় যাওঁতে আমি ষ্টাৰ্ট কৰোঁতে ৰানিং কৰিব যাওঁতে চাইকেল মাৰোঁতে যাওঁতে এনেকৈ কৰোঁতে সন্ধিয়া হৈ যায় পিছত আকৌ এক্সাৰচাইজ কৰোঁতে ৰাতি হৈ যায় পিছত ঘৰত আহোঁতে এই অলপ দেৰি হৈ যায় আৰু ঠাণ্ডা লাগে তাৰপিছত আকৌ ভৰি হাত ধুই তাৰপিছত আকৌ মাক চাহ বনাব দিলোঁ চাহ খালোঁ মই গ্ৰীণ টি আৰু চানা আছিলে তো খাই ল'লোঁ তেনেকৈ খাই ল'লোঁ পেটটো ভৰি গ'ল এতিয়া অলপ চুৱেটাৰ পিন্ধি লৈছোঁ ঠাণ্ডা যিহেতু আমাৰ ইফালে অলপ ঠাণ্ডা আছে তো অসমত এতিয়া ঠাণ্ডা দিনটো পৰিছে আপোনালোকে জানে অসমত এতিয়া ঠাণ্ডা দিন গোটেই পৰিছে আৰু কি ক'ব আৰু কেইদিনমান পাছত আকৌ ঠাণ্ডা হ'ব কমচে কম ফেব্ৰুৱাৰীলৈকে লাষ্ট তেনেকৈ হ'ব চাগে ঠাণ্ডাটো তেনেকৈ পৰি থাকিব আৰু বহুত ঠাণ্ডা হৈ থাকিব ডিচেম্বৰ মাহতো বহুত ঠাণ্ডা হ'ব ডিচেম্বৰ আৰু জানুৱাৰী মানত বহুত ঠাণ্ডা হ'ব ঘৰৰ কম্বল ওলাই লৈছোঁ আৰু কম্বল পাৰি লৈছোঁ তেনেকৈ আছোঁ আৰু ঠাণ্ডাৰ কাৰণে যিহেতু এনেকৈ থাকিব লাগিব ঠাণ্ডাৰ কাৰণেতো উপায়টো বেছি নাই আকৌ তেনেকৈতো একো নাই কাপোৰ আৰু কম্বলে কি ক'ম আৰু আপোনালোকক আৰু জুই আছে জুইটো এতিয়া ধৰিব নোৱাৰোঁ জুইটো আমি কেইদিন পিছত ধৰিম অলপ দেৰিকৈ তাৰপিছত আৰু মাঘ বিহু আহি আছে আকৌ মাঘ বিহু আহিব কেইদিনমান পিছত এতিয়া ভাল লাগিব আৰু নে কি বন্ধুসকল আপোনালোকে ক'বচোন মাঘ বিহুত আপোনালোকে কি কৰে জানুৱাৰীত কেনেকৈ কৰে আপোনালোকে পাৰ্টি কমেণ্ট কৰিবচোন আপোনালোকে কেনেকৈ পাৰ্টি কৰে কৰিম আৰু জানুৱাৰী আহি আছে আস্তে বেছি দিনটো নাই আৰু এমাহো নাই আৰু জানে আপোনালোকে আৰু কেইদিনমান পিছত আকৌ এটা আমি ৰাইড যাম এলকন ফেষ্টিভেল বুলি এটা প্ৰগ্ৰাম আছে মানে হাফলঙত আছে তো ডিমা হাছানে তেনেকৈ কিবা এটা নেকি পাহৰি গ'লোঁ নামটো আনন্দ আৰু মই মানে মোৰ লগৰীয়াৰ লগত যাম আনন্দ লগত তো দুইজনে যাম আৰু তো সেইটো ব্লগ চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ঘণ্টা বজন টিভি থ'ব মই ভাল ভিডিঅ' আপোনালোকক দিবৰ কাৰণে ট্ৰাই কৰিম এইটো ব্লগ ইয়াতে এণ্ড কৰিব লাগিব বাই টিল দেন টেক কেয়াৰ লগতে খাই বৈ আপোনালোকে সুস্থ থাকক তো ময়ো খাই বৈ সুস্থ থাকোঁ এটা নেক্সট ভিডিঅ' ধামাকাদাৰ ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ নেকি গাইছ বাই